सुपनाखा बनाई दिसे एकदम মোক এইজনীয়ে কেনেকৈ মোক একদম পুৰা खुशरखा करिছিলে। अच्छे दिन आएंगे मेरे करियर अर्जुन के तरह মানে ভাল দিন আহিব বুলি ভাবি থাকোঁতে এই মোৰ ভাল দিন আহি গ'ল। এক্সিডেণ্ট হৈ পেলাই এইখিনিত দাগ আহি গ'ল। এতিয়া প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই আছোঁ মোৰ কেনেকৈ এক্সিডেণ্ট হোৱাৰ প্ৰথমতে 3 দিন কেনেকৈ মোৰ গ'ল আৰু এইজনীয়ে কেনেকৈ মোক একদম পুৰা শুশ্ৰূষা কৰিছিলে। মানে ইয়াতে মানে মলম লগাইছিলে আৰু ট্ৰিটমেণ্ট কৰিছিলে আৰু লগতে তেল ঘঁহিছিলে ঠিক হ'বৰ কাৰণে। আৰু সেইকাৰণে মই আজি ভিডিঅ'টো প্ৰথমতে বনাই পেলাই আপোনালোকক দি আছোঁ। এইয়া দেখিছেনে কেনেকুৱা মোক একদম পুৰা লগাই আছে। প্ৰথম দিনত একদম পুৰা বঢ়িয়া কৰি একদম লাগি গৈছে, নাকতে লাগি গৈছে, একদম নাক কাটাৰ মতন লাগি গৈছে। সুপনাখা বনাই দিছে একদম মোক। ইয়াতে লাগিছে, ইয়াতে লাগিছে, ইয়াতে লাগিছে, এই হাতত ভি লাগিছে, পাৱত ভি লাগিছে, পেটত ভি লাগিছে, চবতে লাগিছে। এতিয়া প্ৰথম দিনতে মোৰ এইয়া অৱস্থা হৈছে। এতিয়া ছেকেণ্ড দিনতে এইয়া পানী বাগৰি গৈছে দেই, মুখত নোসোমাব। দেখিছে নহয় অলপ অলপ শুকাব ধৰিছে, কলা কলা হৈ গৈছে। তো আমি এতিয়া 3 নম্বৰ দিনটো চাই আছোঁ। 3 নম্বৰ দিনটো কেনেকুৱা হৈছে এইয়া দেখিছেনে কেনেকুৱা হৈছে। 3 নম্বৰ দিনটোতে মোৰ একদম অলপ অলপ শুকাইছে। এতিয়া আমি নাৰিকল তেল লগাইছোঁ। নাৰিকল তেল নালগাইলে এতিয়া নুশুকায়, মানে নুশুকায় নহয়। এইটো ক্ৰীম দিছে, এইটো ক্ৰীম লগালে একদম নুশুকায়, পানী পানী ওলাই থাকে, নুশুকায়। তো সেইকাৰণে নাৰিকল তেলত 3 দিনতে একদম পূৰা শুকাই গৈছে। আৰু এতিয়া দেখিছে নেকি এই যে ইনক্লুচিভ এইটো 5 দিনত এনেকুৱা হৈ গৈছে। মই নাৰিকল তেল লগোৱাৰ কাৰণে হৈছে। তো সেইকাৰণে এই ধুনীয়া ধুনীয়া স্পটবিলাক যাবৰ কাৰণে আৰু চেষ্টা কৰি আছোঁ। ভাবি আছোঁ ইয়াতে কি লগাম, কি লগালে স্পটবিলাক যাব। আপোনালোকে অলপ কমেণ্ট কৰিব। ভিডিঅ'টো চাই পেলাই ভাল পালে শ্বেয়াৰো কৰি দিব। টাটা বাই বাই, গুড নাইট, চি ইউ, গুড ডে, গুড নাইট চব।